Hello everyone, মই অনিক বৰা Canonৰ নতুন প্ৰডাক্ট এটা লঞ্চ হৈছিলে ৰিসেন্টলি বহুত প্ৰিমিয়াম প্ৰডাক্ট হয় EOS R5 স্পেশালি এটো ভিডিঅ কাৰণেও আমি ইউজ কৰিব পাৰো আৰু ফটো কাৰণে ইউজ কৰিব পাৰো যেহেতু আজি মই ক্যামেৰাটো জাস্ট আনবক্সিং কৰিম ইয়াৰ ডিটেইলছ খিনি পাৰফৰম্যান্স ইয়াৰ ওপৰত ভিডিঅ মই 2-3 দিনৰ পিছত বনাই আছো ইয়াৰ MRP আছে 3,39,995 দাম আছে ক্যামেৰাটোৰ ইমান মানে সৰু মিৰৰলেস ক্যামেৰা নিচিনা নহয় তো আহকচোন তো আনবক্সিং কৰো আমি তো ম্যানুয়াল ব্যাটারি এবাৰ জানা মতে এই ক্যামেৰাটোত ব্যাটারি এটা নতুন ভাৰ্সনৰ ব্যাটারি এটা আহিছে যোনটো ব্যাটারিত এনেকে লিখা থাকিব ক্যাননৰ এটা নতুন সিম্বল 2130 mAh বঢ়িয়া চাৰ্জাৰ কেবল Type C port আছে চাৰ্জাৰ তো আগৰ নিচিনাই ওয়ারেন্টি কাগজ ওয়ারেন্টি পেপাৰটো স্লিপ ডাউন ফাইনালি হেভি আছে আগৰ যোনটো ফাৰ্স্ট ফুল ফ্ৰেম ক্যাননৰ মিৰৰলেস আছিল তাতকে তো অলপ হেভি আছে সাইজ ডাঙৰ আছে এই পাৰ্টটো মই খুব বেছি ভাল পাওঁ ক্যাননৰ যে যেতিয়া অফ হৈ থাকিলে ইয়া শাটাৰখন মাৰ খাই থাকে আমি যিহেতু মিৰৰলেছত ডাইৰেক্ট সেন্সৰটো লাই থাকে কাৰণে কি হয় এটা প্ৰবলেম হয় যে লেন্স যদি বাহিৰ চেঞ্জ কৰো সেন্সৰটো বহুত সোনকালে লেতেৰা হয় ক্যাননৰ এই বস্তুটোৰ কাৰণে মই খুব বেছি ভাল পাওঁ যোনটো শাটাৰখন যে বন্ধ হৈ থাকে ওকে ইয়াত দুটা মেমৰি কাৰ্ডৰ সিস্টেম দিয়া আছে বঢ়িয়া ফেলে মাইক হেডফোন ফ্ল্যাশৰ HDMI Type C বাটনটা দিছে বঢ়িয়া এটা কথা কওঁ এটো মই লগাই পেলাই দেখাই আছো বেটাৰিটো লগালো অন কৰিলো ক্যামেৰা অন হোৱা নাই মানে আপোনালোকে বুজিব যদি ক্যামেৰাটো আমি যেতিয়া এটা নতুন ক্যামেৰা খুলি পেলাই এই সুইচটো বহুত ধুনিয়া দিছে আনবক্সিং কৰাৰ পিছত এতিয়া মই গম পালো অন অফ সুইচটো যেতিয়া নতুন বেটাৰি এটা আমি ক্যানন ক্যামেৰাত লগাও পেকেটৰ পৰা খুলি যদি ক্যামেৰাটো অন হৈ যায় আপোনালোকে গম পাব যে হেতু ক্যামেৰা খোলা গৈছিল আগতে তাৰ পিছত ডুপ্লিকেট সিল লগাই থোৱা আছে যদি ক্যামেৰাটো খোলাৰ পিছত আমি এনেকে যেতিয়া বেটাৰিটো লগাও অন কৰো অন নহয় গম পাব যে ক্যামেৰাটো এবাৰো খুল হোৱা নাই পুৰা সিল পেক আইটেম হয় এটো যেতিয়া ক্যামেৰা কোম্পানীৰ পৰা আহে বেটাৰিটোত 1% ৰ চাৰ্জ নাথাকে ক্যামেৰাটো 1 সেকেন্ডৰ কাৰণে অন হ'ব পাৰাকৈ চাৰ্জ নাথাকে এনিৱেজ মই জাস্ট আনবক্সিংটো দেখালো এইটো ভিডিঅ'ত তো এইটো মই 2 দিন মান ইউজ কৰি ইয়াৰ ভিডিঅ' কোৱালিটি ফটো কোৱালিটি আইএসও পাৰফৰম্যান্স সব লৈ পেলাই এবাৰ মই ভিডিঅ' বনাম ঠিক আছে থ্যাংক ইউ সাবস্ক্ৰাইব কৰিব মোৰ চেনেলটোত আৰু নতুন মই ভিডিঅ' দিবলৈ ট্ৰাই কৰিম থ্যাংক ইউ